যিটো গ্লুক'জ অণু ভাঙাৰ বিভিন্ন পথ বুলি দেখুওৱা হৈছে, মানে আমাৰ বডিত যিটো শক্তি উৎপন্ন হ'বলগীয়া থাকে সেই শক্তি কেনেকৈ উৎপন্ন হয়। এতিয়া মূল কথাটো হ'ল কি, এই গ্লুক'জ নামৰ যিটো ইয়াত বস্তু দিয়া আছে সেই গ্লুক'জটোনো ক'ৰ পৰা আহে আমাৰ বডিত। আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্য খোৱাৰ পাছত তাৰ পৰা কি উৎপন্ন হয়, গ্লুক'জ উৎপন্ন হয়। যে সেই গ্লুক'জ অণুটোৱে আল্টিমেটলি ভাঙি পেলাই, শেষত ভাঙি পেলাই কি উৎপন্ন হয়, ATP, যিটো আমাৰ বডিৰ মানে কি হয়, এনাৰ্জি কাৰেঞ্চি বুলি কয়। মানে আমাৰ বডিৰ ATP যদি নাথাকে তেতিয়াহ'লে আমাৰ বডিত শক্তি নাথাকিব। তো এতিয়া এই গ্লুক'জ নামৰ যিটো অণু আছে সেই গ্লুক'জ অণুটো কি হয়গৈ, আমাৰ যিটো চেল আছে বা আমাৰ কোষ আছে তাৰে কোষ পৰশত গৈ পেলাই মানে ভাঙি পেলাই কি হয়, পাইৰুভেট নামৰ এটা অণুলৈ ৰূপান্তৰ হয়। ইয়াত তিনিটা দিয়া আছে যে এটা হ'ল ইষ্ট কোষত কি হয়, এটা হ'ল পেশী কোষত কি হয়, এটা হ'ল মাইট্ৰকণ্ড্ৰিয়াত কি হয়। এতিয়া ইষ্ট কোষ বুলি কোৱাৰ লগে লগে তাত কি হৈছেগৈ যে অক্সিজেনৰ অনুপস্থিতিত, মানে এনএৰবিক বুলি ক'ব লাগিব, অক্সিজেনৰ অনুপস্থিতিত কি হ'ব, ই ব্ৰেকডাউন হৈ পেলাই কি কৰিব, ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন কৰিব। তাৰপিছত নেক্সট আহিব পেশী কোষত, মানে আমাৰ যিটো পেশী আছে আমাৰ পেশী কোষত কি হয়, তাত মানে কি হয়, যেতিয়া আমি কিবা এক্সাৰচাইজ কৰোঁ বা তেনেকুৱা ধৰণৰ এথলেটিক দৌৰিছোঁ বা খোজ কাঢ়িছোঁ বেছিকৈ, তেতিয়াহ'লে কি হয়, আমাৰ পেশী কোষত অক্সিজেন নাথাকিব তেতিয়া, আৰু কি হ'ব, লেক্টিক এচিড আৰু শক্তি উৎপন্ন হ'ব। এতিয়া সেইটো হ'ল আমি যেতিয়া এক্সাৰচাইজ কৰোঁ তেতিয়া, কিন্তু নৰ্মেল অৱস্থাত আমাৰ বডিটো ব্ৰেকডাউন হ'বই লাগিব এনাৰ্জিৰ কাৰণে। চ' তেতিয়া কি হ'ব, সেইটো আকৌ অক্সিজেনৰ উপস্থিতিত হয়। এতিয়া আমি যে অক্সিজেনটো লওঁ আৰু কাৰ্বন ডাই অক্সাইডটো এৰি দিওঁ, সেই কথাটো ইয়াৰ লগত জড়িত হৈ আছে। মাইট্ৰকণ্ড্ৰিয়া বুলি যিটো মানে অংশ আছে কোষৰ ভিতৰত, তাতে মাইট্ৰকণ্ড্ৰিয়াতে অক্সিজেনৰ উপস্থিতিত কি হয়, যিটো পাইৰুভেট আছে সেই পাইৰুভেট ব্ৰেকডাউন হৈ পেলাই কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা দেখা যায়। মানুহৰ মস্তিষ্কৰ যিবোৰ পাৰ্ট আছে যেনেকৈ চেৰিব্ৰাম, তাৰপিছত কৰতি, মধ্য মস্তিষ্ক, স্নায়ুৰজ্জু, পঞ্চ, মেডুলা, চেৰিবেলাম, হাইপথেলামাছ, পিটুইটৰি গ্ৰন্থি, পশ্চাৎ মস্তিষ্ক, তো ইয়াৰ যিবিলাক পাৰ্ট আছে এই পাৰ্টবিলাকৰ কামনো কি, সেই কথাবিলাক পৰীক্ষাত সুধিব পাৰে। তাৰপিছত ইয়াৰ যিটো ডায়েগ্ৰাম সেই ডায়েগ্ৰামটোও ড্ৰ কৰিব দিব পাৰে, মানে ইয়াৰ চিত্ৰটো ড্ৰ কৰিব দিব পাৰে। লগতে ইয়াত কি কৰিব লাগিব, আইডেণ্টিফিকেশ্যন, যেনেকৈ ইয়াত দিয়া আছে ধুনীয়াকৈ আইডেণ্টিফাই কৰি থোৱা আছে, সেই বস্তুবোৰ পৰীক্ষাত সুধিব পাৰে। ইয়াতে মানে কিছুমানৰ কথা যদি আমি ক'বলৈ যাওঁ, এনচাৰ স্বতঃস্ফূৰ্তভাৱে আহাৰ দেখিলে আমাৰ লালতি ওলায়, হৃদস্পন্দনৰ কথা নাভাবিলেও ইয়াৰ স্পন্দন হৈ থাকে। এনেধৰণৰ কাৰ্য আমি ইচ্ছা কৰিলেও নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। উশাহ ল'বলৈ বা আহাৰ পাচন হোৱাৰ কথা ভাবি পাইছানে? সাধাৰণ প্ৰতিক্ৰিয়া যেনে চকুৰ মণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশী চিন্তা নকৰাকৈ চলিত হৈ থাকে। এনেধৰণৰ অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে। চ' ইয়াৰ যিখিনি কথা ইয়াত ধৰিলে সেই কথাবিলাকে ডাইৰেক্টলি সুধিব যে মস্তিষ্কৰ এই অংশটোৰ কাম কি হয়। এডাল বাঁহত খোজ কঢ়াৰ কথা, চাইকেল চলোৱাৰ কথা বা পেঞ্চিলডাল ধৰাৰ কথা ভাবাচোন। এনেধৰণৰ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই। তো চেৰিব্ৰাম আৰু চেৰিবেলাম দুটা বেলেগ বেলেগ অংশ হয়, আৰু সেই দুটাৰ ভিতৰত কনফিউজ কৰি পেলাই সুধিব পাৰে যে চেৰিবেলামৰ কাম কি, চেৰিব্ৰামৰ কাম কি, এনেধৰণে। এই ক্ষেত্ৰত ঐচ্ছিক কাৰ্যৰ যথাৰ্থ নিৰ্ভৰ কৰে শৰীৰৰ ভংগীমা আৰু সমতাৰ ওপৰত। যদি এই কাৰ্যবোৰ বন্ধ হৈ যায় তেন্তে কি হৈ ভাবচোন, মানে মগজু অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহ'ব, কাৰণ মগজুৱে সকলো ধৰণৰ কামবোৰ আমাৰ কাৰণে সহজ কৰি তুলিছে। ইয়াৰ যিবোৰ বিভিন্ন অংশ আছে সেই অংশবোৰে মানে আমাক কি কৰিছে, বস্তুবোৰ সহজ কৰি তুলিছে। এতিয়া ইয়াৰ মস্তিষ্কৰ যিটো সকলোতকৈ ডাঙৰ অংশ বুলি মই ক'ব লাগিব সেইটো হ'ল চেৰিব্ৰাম, আৰু এইফালে একেবাৰে তলৰ ফালে আমি চাব পাৰিম কি, চেৰিবেলাম বুলি আছে, ঠিক আছে। এইটো চেৰিবেলাম আৰু এই গোটেই অংশটোৰ নাম হ'ল চেৰিব্ৰাম। তেতিয়া কথাটো হ'ল কি, ইয়াৰ বিভিন্ন পাৰ্টবোৰৰ মানে বিভিন্ন অংশবোৰৰ যিবোৰ কাম সেইবোৰ কথাবোৰ আমি পঢ়ি যাব লাগিব পৰীক্ষাৰ কাৰণে। নিয়ন্ত্ৰণ আৰু সমন্বয় পাত্ৰীৰ পৰা যদি আমি আৰু কমন কুৱেশ্যন চাবলৈ যাওঁ, তেতিয়াহ'লে উদ্ভিদৰ আন এবিধ সঞ্জীৱনী পদাৰ্থ হ'ল জিবাৰেলিন। তাৰপিছত ইয়াত চাইট'কাইনিনৰ কথা কোৱা হৈছে, এফচিচিক এচিড কোৱা হৈছে। এই যিটো পেৰেগ্ৰাফ আছে এই পেৰেগ্ৰাফটো খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কি আহিব পাৰে, MCQ আহিব পাৰে, মানে ডাইৰেক্টলি যিটো হৰম'নছ বুলি কয়, আৰু এই হৰম'ন উদ্ভিদৰ যিবিলাক হৰম'ন আছে সেই হৰম'নবিলাকৰ বিভিন্ন কামবোৰ কি কি, ধৰি লোৱা চাইট'কাইনিনৰ কাম কোষ বিভাজনত সহায় কৰে। তাৰপিছত এফচিচিক এচিড নামৰ সঞ্জীৱনী পদাৰ্থবিধে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। চ' এনেকুৱা ধৰণৰ যিবিলাক আছে সেই কুৱেশ্যনবোৰ পৰীক্ষাত সুধিব পাৰে। মানুহৰ হৰম'নৰ কথা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত যেনেকৈ দিয়া আছে, থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে আয়ডিন প্ৰয়োজন হয়। মানে আমাৰ বডিত যে আয়ডিন দৰকাৰ হয় এইটো কিহৰ কাৰণে, মানে যিবোৰ গ্ৰন্থি আছে, থাইৰয়ড গ্ৰন্থি আছে, সেই থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰম'নটো প্ৰস্তুত কৰিবলৈ কি দৰকাৰ হয়, আয়ডিনৰ প্ৰয়োজন হয়। দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি বিপাকীয় ক্ৰিয়াসমূহত থাইৰক্সিনে নিয়ন্ত্ৰণ কৰি ৰাখে। মানে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি সেইবিলাক মানে যিবোৰ ডাইজেশ্যনৰ যিটো প্ৰচেছ সেইবোৰ কোনে কণ্ট্ৰল কৰি ৰাখে বুলি কৈছে, থাইৰক্সিন যিটো হৰম'ন আছে সেই হৰম'নে কণ্ট্ৰল কৰি ৰাখে। তাৰপিছত থাইৰক্সিন হৰম'ন সংশ্লেষণৰ কাৰণে আয়ডিন অতি লাগতিয়াল পদাৰ্থ, আৰু আয়ডিন যদি নাথাকে তেতিয়াহ'লে আমি আগতেও পঢ়িছোঁ যে গৰল ৰোগ হ'ব পাৰে, গইটাৰ বুলিও কয় ইংলিছত, আৰু অসমীয়াত আমি গৰল ৰোগ বুলি ক'ব পাৰোঁ।
তাৰপিছত ইয়াতে আহিলে আমি মানুহ ডুৱাৰ্ফ বা জাইগান্টিক, মানে কিছুমান মানুহ একেবাৰে বহুত চাপৰ হোৱা কেতিয়াবা দেখা পোৱা যায় দুৰ্ভাগ্যবশতঃ, আৰু কিছুমান বহুত বেছি ওখ হৈ যায়, বহুত বেছি ওখ, যেনেকৈ আমি গ্ৰেট খালী এক্সাম্পল দিব পাৰোঁ। এতিয়া কথাটো হ'ল সেই বেছি চাপৰ আৰু বেছি ওখ, মানে সেইবোৰ কথাটো হ'ল কিহৰ কাৰণে হয়, এই হৰম'ন এটাৰ কাৰণে হয় আমাৰ দেহৰ। ইয়াত কৈছে দেহ বৰ্ধনকাৰী হৰম'ন নামৰ এবিধ হৰম'ন পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। পিটুইটাৰী গ্ৰন্থি ক'ত থাকে, আমি যিটো পাইছিলোঁ চেৰিব্ৰাম বুলি অংশটো আমি পঢ়িছিলোঁ, সেই চেৰিব্ৰাম অংশৰ ঠিক তলতে ক'ত থাকে পিটুইটাৰী গ্ৰন্থটো দেখা পোৱা যায়। আৰু পিটুইটাৰী গ্ৰন্থিয়ে কি ৰিলিজ কৰে, যে আমাৰ দেহ বৰ্ধন, মানে আমাৰ গ্ৰোথ হৰম'ন বুলি আমি ক'ব পাৰোঁ। ইয়াত কৈছে দেহ বৰ্ধনকাৰী হৰম'ন নামৰ এবিধ হৰম'ন পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। এবিধ হৰম'নৰ কাম নামৰ দৰে, অৰ্থাৎ দেহৰ বৰ্ধন আৰু বিকাশত এইবিধ হৰম'নে সহায় কৰে। বাল্যকালত এইবিধ হৰম'নৰ নিঃসৰণ কম হ'লে বাওনা হয়। তাৰপিছত আহিব কি টেষ্টোষ্টেৰন হৰম'নৰ কথা, আৰু ছোৱালীৰ ক্ষেত্ৰত এষ্ট্ৰজেন হৰম'ন। ইয়াতে আমি মনত ৰাখিব লাগিব যে ইয়াত ল'ৰা আৰু ছোৱালী বুলি কি কাৰণে কৈছে, যে টেষ্টোষ্টেৰন নামৰ যিটো হৰম'ন আছে সেইটো কেৱল মাত্ৰ ল'ৰাৰ দেহতে থাকে, অনলি ল'ৰাৰ দেহত, সেইটো মেল হৰম'ন বুলি কোৱা হয় টেষ্টোষ্টেৰন হৰম'নটো। আৰু যিটো এষ্ট্ৰজেন ছোৱালীৰ কাৰণে সেইটো থাকে, ছোৱালীৰ দেহত সেইটো পোৱা যায় এষ্ট্ৰজেন, ফিমেলৰ বডিত পোৱা যায়, এইটো মেলৰ বডিত এষ্ট্ৰজেন হৰম'ন পোৱা নাযায়। তাৰপিছত নেক্সট আহিব কি, যে আমাৰ ডায়েবেটিছ ৰোগটোৰ কথা আমি খুব কমনলি শুনি থাকোঁ। এতিয়া সেই ডায়েবেটিছ ৰোগটো কিহৰ কাৰণে হয়, ডায়েবেটিছ ৰোগটো কিহৰ কাৰণে হয়, আমাৰ অগ্নাশয় যিটো গ্ৰন্থি আছে, অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন নামৰ এটা হৰম'ন নিঃসৰণ কৰে, যিটোৱে কি কৰি থাকে, আমি যিবোৰ মানে গ্লুক'জ খাওঁ, মানে চেনি চুগাৰ জাতীয় বস্তু, সেইটো মানে কণ্ট্ৰল কৰি ৰাখে। কিন্তু যেতিয়া এই ইনচুলিন হৰম'নটো নিঃসৰণটো মানে একেবাৰে নাইকিয়া হৈ যায়গৈ, তেতিয়াহ'লে আমাৰ বডিত ডায়েবেটিছে দেখা দিয়ে, আৰু সেইটো কাৰণে মানুহে ইনচুলিনৰ ইনজেকশ্যন লৈ থাকিবলগীয়া হয়। চ' এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ, আৰু মই মানে ৰিকমেণ্ড কৰিম কিহৰ কাৰণে, যে তোমালোকে মানে যিখন মেইন বুক আছে, সেই মেইন বুকখন পঢ়িবলৈ চেষ্টা কৰিবা, আৰু মেইন বুকখন পঢ়িলে তাৰ ভিতৰৰ কিছুমান কুৱেশ্যন আমি নিজে গম পাই যাওঁ। এনেইতো কুৱেশ্যন এনচাৰ্ছবোৰ অলৰেডি আমাৰ হাতত থাকেই, কিন্তু মেইন বুকখন যদি এবাৰ পঢ়ি যাওঁ, তেতিয়াহ'লে আমি বহুত সৰু নজনা কথা জানিব পাৰোঁ, যিয়ে ভৱিষ্যতৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, আৰু এক্সামত মানে মাৰ্কছ 1-2 নম্বৰ বঢ়োৱাত সহায় কৰিব।